আজি মই আমাৰ কলনী ডাঙৰ বাইদেউ ঘৰলৈ আহিছোঁ। বাইদেউ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখাম বুলি ভাবিছোঁ। এয়া চাওকচোন, প্ৰথমতে সোমাই এইটো এটা চুইমিং পুল নিচিনা বনাইছে। ইয়াত লটাছ থৈছে, বৰ ধুনীয়া লাগিছে। এয়া আৰু এইখিনি কি গোটেইখিনি ন? কোনখিনি ডাইনথাছ? এইটো ডাইনথাছ, এইখিনি ডাইনথাছ। এইখিনি বৰ ধুনীয়াকৈ থৈছে। আৰু এইজোপা কেলেণ্ডুলা। এইটো কেলেণ্ডুলা। চাওকচোন, এইটো এটা কালাৰ হয় নে আৰু বেলেগ হয়? এইফালে হালধীয়া। অঁ, এটা হালধীয়া হয় ন? এইখিনি এতিয়া বলক ভিতৰত। এয়া বাইদেউহঁতৰ চাওকচোন, ইমান ধুনীয়া পৰিৱেশটো, গোটেই ফুল 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 চবফালে। এইখিনি ডালিয়া ন? এয়া ডালিয়া ফুলিব। আৰু এইখিনি নাৰ্জী ফুল। এয়া কি ধুনীয়াকৈ লগাইছে। এয়া বহুত ধুনীয়া। এয়া মিতালী বাইদেউ। অঁ, গৈছোঁ বাইদেউ। এয়া ৰাখি বাইদেউ ঘৰলৈ আহিছোঁ আমি। অঁ, গৈছোঁ বাইদেউ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ থৈছে। কোনখিনি? অঁ, সেইখিনি চিলভিয়া। চাওকচোন, সেইখিনি চিলভিয়া। সেই দুদিনমানৰ পিছত আৰু ধুনীয়াকৈ ফুলিব। এতিয়া ফুলিব ষ্টাৰ্ট কৰিছে। এয়া চিলভিয়াখিনি। তাৰপিছত এইফালেই মই আহি গ'লোঁ। এতিয়া ইয়াতে সন্ধিয়া বাইদেউহঁত বহে, ইয়াতে জুই ফুৱাই। মই কালি সন্ধিয়া আহিছিলোঁ, অকণমান থৈছোঁ, মই আপোনালোকক দেখাই দিম বাৰু ভিডিঅ'টো। তাৰপিছত এয়া ফুল দেখিছে, চবফালে ফুল, কি ধুনীয়া লাগিছে। এয়া ইমান ধুনীয়া পিটুনিয়া, বৰ ধুনীয়াকৈ ফুলি আছে। এইজোপা এজোপা বাগানভেলিয়া। ইয়াত আপুনি বাগানভেলিয়া দেখিবই আৰু, বৰ ধুনীয়া ফুলিছে। এয়া বাইদেউৱে বৰ ধুনীয়াকৈ থৈছে ন বাইদেউ ফুলখিনি? মৰ্ণিং বাইদেউ। এয়া আপোনাৰ আজি দেখাওঁ বুলি আহিলোঁ আপোনাৰ বাগিচাখন। এইখিনি বাইদেউ কি ফুল? অঁ, এইখিনি। আৰু এইখিনি ন ফুলিব আৰু এইখিনি ডাইনথাছ। এইখিনি এইখিনিতো দেখালোঁ, কালি জুই ফুৱাটো থৈছোঁ, আকৌ দি দিম মই পিছত। এয়া বাগানভেলিয়া হেৰি। এয়া চাওক বাইদেউহঁতৰ কি ধুনীয়া পৰিৱেশটো। এয়া নীলাক্ষী, ৰাখী, এইফালে মই। সেইখিনি বাগানভেলিয়াত অলপ ৰ'দ লাগে যে, ৰ'দত থৈছে। এইকেইটা কালাৰ মোৰো আছে, বৰ ধুনীয়া লাগিছে। এয়া লৈ আছে। আইঅ, ইমান ধুনীয়াকৈ আছে সি। এয়া এইখিনি কথা কৈছিলা ন? অঁ, এইকেইটা গোলাপ ইমান ধুনীয়া লাগিছে। আৰু ফুলি পেলাই এতিয়া হেৰি হ'ল আৰু। এইখিনি ইমপ্ৰেশ্যন চাওকচোন, ভেৰাইটিজ কালাৰ গোটেইখিনি দেখি ভাল লাগি গৈছে। ব্ৰাউন অৰ্কিড ফুলি অলপ হেৰিয়ে হৈছে এইখিনি। এয়া চাওকচোন, কি ধুনীয়া লাগিছে। স্নেক প্লেণ্ট। এয়া এইটো বাইদেউহঁতৰ গ'ল। এইফালে চোৱা। এয়া ই ধুনীয়াকৈ চাই থাকে ন? চোৱা এইফালে চোৱা। বাইদেউৰ নামটো কি আছিলে? পম্পম। অ', পম্পম বুলি ক'লে চাইছে। এই বাইদেউহঁতৰ পম্পম। অঁ, এই বাইদেউ একেবাৰে বাচ্চা আৰু বাইদেউ। সেইটো পম্পম। সেয়া বাইদেউহঁতৰ তাতে থাকে। সেয়া বাইদেউ চব চালে বোলে। বাইদেৱে নিজকে বৰ ধুনীয়াকৈ ৰাখিছে।
পিছফালে গৈ আছোঁ আমি গোটেইকেইজনী এয়া আমি এতিয়া বাইদেউহঁতৰ পিছফালে গৈ আছোঁ গতিকে অলপ ঠাণ্ডা আছে ইয়াত সেইকাৰণে চুৱেটাৰটো পিন্ধি আহিছোঁ এতিয়া দেখাই আছোঁ টেঙামৰা ন এই টেঙামৰা এয়া বিলাহী বাইদেউহঁতৰ বাৰী এইবিলাক ডিম এয়া বিলাহী কি ধুনীয়াকৈ কৰিছে বিলাহীখিনি এয়া পকিলে আৰু ধুনীয়া লাগিব এয়া গোটেই বিলাহীখিনি ভাল লাগে ধুনীয়াকৈ কৰি নিজে খাবলৈ হৈ থাকে এইখিনি বিনছ এয়া ধুনীয়াকৈ কৰিছে ব্ৰকলি সেইখিনি ওলকবি আৰু বহুত ডাঙৰ বাৰীখন আৰু বহুত ডাঙৰ কলৰ পৰা আদি কৰি চব আছে বাইদেউহঁতৰ বাৰীখন চব আছে এইফালে চুকা শাকো আছে নেকি এয়া মটৰ এইবোৰ মটৰ লাগি আছে এয়া মটৰ সেইখিনি বন্ধাকবি এয়া চুকা শাক এয়া গাজৰ ভাল লাগি গৈছে লগতে বাইদেউ ন গাৰ্ডেনখনৰ সৈতে অনেক ধুনীয়া লাগিছে কিচন গাৰ্ডেনখনৰ সৈতে ভাল লগাৰ কাৰণে থেংক ইউ ভাল লাগিছে বাইদেউ এইডাল তোমাৰ জলফাই গছ এইফালে এয়া জলফাই বহুত পৰে ন জলফাই তেনে চব বস্তুৱে আছে আৰু ইয়াত কৰ্দৈ এজোপা আছে নেকি ন এইফালে নেমু এইডাল অমৰা এয়া অমৰা এইজোপা অমৰা মিঠা অমৰা এয়া এইজোপা ময়ো লগাইছোঁ ছাদত এয়া আহিব বাইদেউ এয়া অমৰা ইয়াত তাৰমানে চবেই আছে আৰু আপোনাৰ এইজোপা হেৰি গছ ন নাচপতি গছ আজি সেইকাৰণে চব দেখাই দিছোঁ আৰু ধুনীয়াকৈ নাচপতি এইফালে অমিতা চব ভৰপূৰ আৰু আমি এইকণতে কালি জুই সেকিছিলোঁ যে এতিয়া এয়া এইজনী বাইদেউ মিতালী বাইদেউ নমস্কাৰ ইমান ধুনীয়াজনী হৈ আছে আজি তাতে ৰাখী বাইদেউ এয়া দেখালোঁ ধুনীয়া হৈছে এওঁ যেনেকুৱা তেওঁ ঘৰখনো ভিতৰখনো আৰু এওঁতো দেখাবলৈ আছে ন এ নীলাক্ষী আৰু নিজকো দুগৰাকী আমাৰ লগ হৈছেহি এওঁলোক অলপ মাৰ্কেট গৈছিল এজনী পুৰবী এজনী নিৰ্মালী এতিয়া বাইদেউ ঘৰতে আমি বহিম আৰু গোটেইখিনি আড্ডা মাৰিম এতিয়া ব'ল আমি গোটেইখিনি আড্ডা মাৰিম এতিয়া অলপ দেৰি এতিয়া ন বাইদেউ চাহ খুৱাব বোলে চাহ খাম এতিয়া কথা পাতিম আনিছে চাহ আনিছে এতিয়া এয়া খাম আমি এতিয়া এয়া আৰু আনি আছে এইকেইটা কি আনিলে খোৱা নহ'লে এইবোৰ দেখুৱাবলৈ অনা নিচিনা হ'ল এয়া আমাক খাব দিছে এতিয়া খাম আমি এতিয়া নিৰ্মালি লোৱা অলপ সোনকালে হ'ব আৰু সেইখন প্লেট নহ'লে আঁতৰাই দিওঁ দিয়া হ'ব সেইখন ইফালে থৈ দিয়ক আকৌ জ্যোতিনে কি আনিলে হেৰি লৈছে চাহ খাম এতিয়া বাইদেউৰ ঘৰত চাহ তাহ খাই এতিয়া দুপৰীয়া ভাত সাজ বনাওঁগৈ আমি দেৰিয়ে হৈছে আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হয়নে নহয় এয়া মিতালী বাইদেউৰ ঘৰত এয়া আমি সন্ধিয়া জুই ফুৱাই আছোঁ দিনত যে দেখাইছিলোঁ তেতিয়া জুইটো দেখাব নোৱাৰিলোঁ এতিয়া ৰাতি মই আহিছিলোঁ অকণমান দেখাই দিছোঁ